কোনোদিনে ইমানখিনি শান্তি পোৱা নাই, আজি যিখিনি শান্তি পালোঁ। আৰু আপোনালোকে যদি মানস অভয়াৰণ্যত আহে তেনেহ'লে এটা বস্তু একদম এনি টাইম লক্ষ্য কৰিব, ঠিক আছে? এক ঝাটকাত হৈ যাব, বুজিছে? তো ৰিস্ক নলয়, আহিছে প্ৰকৃতিৰ আনন্দ ল'বলৈ, আহিছে প্ৰকৃতিৰ আনন্দ লওক। মোৰ বিশ্বাস হোৱা নাই, মই ফাইনেলি মানাস আহি পালোঁ। গাইজ ভিউবিলাক চাওক না, আহি চাওক না, ভিউ একদম মজা লাগছে বে, হাৱাকা গাইজ। এইটো চাওক, ময়ূৰ, এইটো চাওক, ময়ূৰ কেমেৰাত দেখা পোৱা গৈছে নাই নাজানো, কিন্তু মই চালোঁ, একদম মজা লাগছে। চাওক নাজাৰা, ওই যে ময়ূর, মজা লাগছে কিন্তু। সাইডে সাইডে আপোনালোকে দেখা পাই আছে তিৰোতাসকলে আৰু মতাসকলে চাহপাত তুলি আছে। কিমান কষ্ট কৰি আছে সিহঁতে, কিমান কষ্ট কৰে। ৰাতিপুৱা উঠিয়ে চাহ বাগানত আহি যায় কাম কৰিবলৈ, একদম চেলিউট। কিন্তু আমি এনেকুৱা নোৱাৰোঁ, কিমান কষ্ট কৰে চাইছে না? আপোনালোকে এবাৰ ভাবি চাওক না, ৰাতিপুৱা উঠিয়ে চাহ বাগানত চাহপাত তোলাত ব্যস্ত হৈ থাকে পুৰে দিনটো। একচুৱেলি চাহ বাগানত যিসকলে কাম কৰে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰাৰ পদ্ধতি চালে আপোনালোকৰ মাথা ঘূৰাব। মই সৰুৰ পৰাই চাই আছোঁ কেনেকুৱা সিহঁতে কষ্ট কৰে, মোৰে বেয়া লাগে এনেকুৱা সিহঁতৰ কষ্ট চাইছে না? যদি পাৰিলোঁ হয় মই কিবা হেল্প কৰিলোঁ হয়, কিন্তু মোৰতো সেনেকুৱা সামৰ্থ নাই না। কি কৰা যাব, ভগৱানে যাক যেনেদৰে ৰাখে। তো বহুত ইম'চনেল কথা পাতিলোঁ, এতিয়া অলপ চিনেমেটিক শ্বট চাওক। মানে এটা কথা হ'ল, আমি য'ত যাই আছোঁ তাৰমানে সেইটো ঠিকানাই বিচাৰি পোৱা নাই। এইটো ৰিচৰ্টৰ নাম হৈছে প্ৰকৃতিৰ নিয়ৰ, বুজিছে? সেইটো ৰিচৰ্টত গৈ আছোঁ আমি, কিন্তু বিচাৰি পোৱা নাই। কি যে হ'ব আমাৰ, যাই থাকোঁ য'ত যাই পাওঁ না, কি কয়? ইয়াৰ পৰা বোলে ভূটানো যাব পাৰি, ভূটানে পাওঁ নেকি? ডেষ্টিনেশ্যনটো পালোঁ, এইটো চাওক, এইটো ৰিচৰ্ট প্ৰকৃতিৰ নীৰ। ইয়াতে আহি একদম বেলেগ ধৰণৰ শান্তি লাগিছে, এনেকুৱা লাগিছে যে জান্নাতত আহিছোঁ। কোনোদিনে ইমানখিনি শান্তি পোৱা নাই, আজি যিখিনি শান্তি পালোঁ। মানাস মই মিনিমাম 4-5 বাৰমান আহিছোঁ, ধৰক আপোনালোকে এইটো 5 নম্বৰ, কিন্তু ইমানখিনি ভিতৰত মই আজিলৈকে অহা নাছিলোঁ। ইয়াতে চাৰিওফালে একদম গছ গছনি, কি ক'ব, একদম বুম বাম। আৰু আপোনালোকে যদি মানস অভয়াৰণ্যত আহে তেনেহ'লে এটা বস্তু একদম এনি টাইম লক্ষ্য কৰিব, ঠিক আছে? মই বস্তুটো দেখুৱাই দিওঁ। মষ্ট ইম্পৰ্টেণ্ট কথা দোস্ত, আপোনালোকে যদি আহে তেনেহ'লে পৰিয়াল সহকাৰে যদি আহে আৰু নিজেও যদি আহে তেনেহ'লে ভুলতো এইটো তাৰ যে আছে, এইটো তাৰ আৰু খুঁটিত জীৱনতো নুচুব, কাৰণ এইটো 1000 ভল্টৰ তাৰ হয়। দিনত কাৰেণ্ট দিয়ে না নিদিয়ে সেইটো নাজানো, কিন্তু ৰাতি হ'লে কাৰেণ্ট দিয়ে, এইটোতো কনফাৰ্ম। কাৰণ জীৱ জন্তুবিলাক যদি ইফালে আহে তেনেহ'লে ঝামেলা হ'ব না, এক ঝাটকাত মৰি যাব, বুজিছে? তো ৰিস্ক নলয়, আহিছে প্ৰকৃতিৰ আনন্দ ল'বলৈ, আহিছে প্ৰকৃতিৰ আনন্দ লওক, কিন্তু সেনেকুৱা মূৰ্খামি কাম নকৰিব। कुछ इस तरह का व्यू है यहाँ का, देखें, मजा आ गया। জায়গাটো একদম পাৰ্কৰ নিচিনা, পিছফালে মানুহ বহি আছে। 1 hour later. কামখিনি সকলো কমপ্লিট কৰিলোঁ, এতিয়া গৈ আছোঁ ঘৰৰ পিনে।
একদম ডাইৰেক্টলি ঘৰত যাম আৰু জাগাটো বহুত ভাল লাগিছে আৰু হোটেলটো বহুত ভাল লাগিছে যদি কেতিয়াবা আহিব পাৰোঁ আকৌ আহিম একদম মজা লাগছে ফাইনেলি আমি ঘৰৰ পিনে গৈ আছোঁ ভাই চাইড ৰাস্তাৰ মাজত যে থিয় হৈ থাকে না বেয়া লাগে তো আমি ফাইনেলি গৈ আছোঁ ঘৰৰ পিনে একচুৱেলি কিহৰ কাৰণে গৈছিলোঁ এইটো এতিয়া নকওঁ আগত যিবিলাক ব্লগ আহিব সেইবিলাকক আপোনালোকে গম পাব কিয় মানাস আহিছিলোঁ আমি সো গাইজ আমি এতিয়া ঘৰৰ পিনে গৈ আছোঁ একদম বম বাম কৰি এইটো পিছত বহি আছে মোৰ মামা তো দোস্ত আগত খাতাৰনাক অফ ৰোডিং আছে মাজত একো নেদেখুৱাওঁ আপোনালোকক অলপ চিনেমেটিক শ্বট দেখুৱাম আৰু অফ ৰোডিংবিলাক দেখুৱাম ঠিক আছে তো চলিয়ে শুৰু কৰতে হে কিমান ডেঞ্জাৰ অফ ৰোডিঙতো যে মই স্কুটি লৈ পাৰ হৈ আছোঁ এইটোৱে ধন্যবাদ কোনো ছিংগল প্ৰব্লেমো দিয়া নাই গাড়ীয়ে আৰু মাইলেজ কি ক'ব আপোনালোকে যদি স্কুটি ল'ব বিচাৰে তেনেহ'লে বিন্দাছ লৈ লওঁ কোনো টেনশ্যন নাই বিন্দাছ অফ ৰোডিঙে কৰিব পাৰিব আৰু মাইলেজৰতো কথাই নক'ব 50+ মাইলেজ দি আছে এতিয়া মোৰ এইটো চাওক অফ ৰোডিং এইবিলাক ভেজিটেবল ফ্ৰেছ ভেজিটেবল হয় কেইটামান ফটো উঠিলোঁ আপোনালোকক শেষত দেখুৱাই দিম ঠিক আছে এতিয়া অফ ৰোডিং কৰি গৈ আছোঁ এতিয়া মোৰ মামাই গাড়ী চলাই আছে মই পিছত বহি লৈছোঁ এইটো বছ টোটেলি অফ ৰোডিং গাইজ আৰু আপোনালোকক বৰ নকৰোঁ এতিয়া ডাইৰেক্ট বৰপেটা ৰোডত যাম তো আপোনালোকৰ লগত লগ কৰি আছোঁ একদম বৰপেটা ৰোডত যায় ঠিক আছে hours later. ফাইনেলি বৰপেটা ৰোড আহি পালোঁ এতিয়া অলপ কিবা কিনি খাম খাই পিছত ঘৰৰ পিনে যাম ক'ত খাই আছোঁ আপোনালোকক দেখুৱাই দিওঁ এইখন হোটেলত খাম ফাইনেলি খোৱা লোৱা কমপ্লিট এতিয়া যাম ঘৰৰ পিনে ইয়াৰ নাজাৰাবিলাক অলপ দেখুৱাই দিওঁ আপোনালোকক আৰু আপোনালোকক বৰ নকৰোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ঠিক আছে তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগিছে আৰু চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিৰ কাৰণে এইখিনেই চলো বাই